আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মই ডক্টৰ জান্নাত আৰু নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আৰু এই ভিডিঅ'টি সেই বয়োজ্যেষ্ঠ আৰু মিডিল এজেড লোকসকলৰ কাৰণে যিসকলে দাঁত উঠোৱাৰ কথা চিন্তা কৰি আছে। আপোনালোকে আগতে নিজৰ প্ৰেছাৰ, ছুগাৰ আৰু থাইৰয়ড এইবোৰ যাতে নৰ্মেল ৰেঞ্জত থাকে, তেতিয়াহে কিন্তু দাঁত উঠোৱাৰ পদ্ধতিত আগবাঢ়িব। কিয়নো লোকেল এনেস্থেচিয়া দিয়া হয় দাঁত উঠোৱাৰ আগত, আৰু লোকেল এনেস্থেচিয়াত ইপিনেফ্ৰিন থাকে। আৰু ইপিনেফ্ৰিনে কি কৰে, আমাৰ যিটো হাইপাৰটেনচিভ যিসকল লোক আছে, যিসকলৰ প্ৰেছাৰ বেছি থাকে সচৰাচৰ, তেওঁলোকৰ কি কৰে, প্ৰেছাৰ আৰু বঢ়াই দিয়ে। যদি প্ৰেছাৰ বেছি আছে, সেই ইপিনেফ্ৰিন যে আছে লোকেল এনেস্থেচিয়াত, তাৰ ফলত প্ৰেছাৰ আৰু বাঢ়ি যাব। গতিকে আপোনালোকে দাঁত উঠোৱাৰ পৰিৱৰ্তে নিজৰ প্ৰেছাৰ চেক কৰি আহিব। প্ৰেছাৰ যদি হাই, প্ৰেছাৰৰ ঔষধ খাই নৰ্মেল হোৱাৰ পিছতহে আপুনি আহি পেলাই ট্ৰিটমেণ্ট গ্ৰহণ কৰিব, দাঁত উঠাব। ঠিক তেনেদৰে ছুগাৰ আৰু থাইৰয়ড ৰোগীসকলৰ ক্ষেত্ৰতো একেই। আপোনালোকেও থাইৰয়ড বা ছুগাৰ নৰ্মেল ৰেঞ্জত থকাৰ সময়তহে দাঁত উঠোৱাৰ ট্ৰিটমেণ্ট গ্ৰহণ কৰিব।